जेल रोड फ्लाईओवर ब्रिज। तो गाइस कि सालिया लगे मन को एक्सपल्सन जिहते रोड डिवाइडर रोड डिवाइडर हाय हेलो नमस्कार एंड वेलकम बैक टू माय यूट्यूब चैनल कि खबर आपनालोगर आई होप सकलोरे भाले हबो। तो गाइस आज फाइनली आहिलो सकलोरे कमेन्टत और आज फाइनली आहिलो जोरहाट जिलार द्वितीयखनिया हेतु जेरेगा जोरहाट जिलार फ्लाईओवर ब्रिज और इयात आहिलो द्वितीयखन जिखन फ्लाईओवर ब्रिज इयात मन करक माने काम चली आछे और किमान काम आगबाइছে सांगे बोलक और आज हल सेप्टेम्बर 15 तारिख और सकलोगे अपडेटो दिसो शेयर करिब जदि कारबाक कोनबातो बहुते सामके कमेन्ट करि आछिले भिडिओ माने मन करक रोरिया আছে সেটা আৰু একজেক্ট লোকেশন যদি মই কওঁ ফ্লাইওভাৰ ব্ৰিজখন কলৈকে ষ্টাৰ্টিং আছে বুলি মিছন হস্পিটেলৰ সন্মুখৰ পৰা ষ্টাৰ্টিং আছে একদম যোৰহাট জিলাৰ যিখন কেঞ্চাৰ চেণ্টাৰ লাগে ফ্লাইওভাৰ ব্ৰিজখন উপস্থিত আছে আৰু এখন 2 লাইন ফ্লাইওভাৰ ব্ৰিজ হয় আৰু যিখন নৱালিত আছে সেইখন 3 লাইন আৰু এখন 2 লাইন অভাৰ ব্ৰিজ হয় আৰু যিজন ইয়াৰ বিল্ডাৰ কন্ট্ৰাক্টৰ যিজন ইয়াৰ ইঞ্জিনিয়াৰ তেখেতক যদি লগ পাওঁ তেখেতক সুধিব চেষ্টা কৰিম আৰু বলকচোন আগৰ চাওঁগে কিমানখিনি কাম আগবাঢ়িছে। দাদা আপোনাক ক'ৰ পৰা কোন জেগাৰ কাম কৰি কেনে লাগিছে কাম কৰিব লাগে মানে লাগাতাৰ হৈ আছে নে নন ষ্টপ হৈ আছে এতিয়া লাগে মানে শেষ হ'ব গম পায় নি এতিয়া মানে দেৰি হ'ব একমাহমান দেৰি হ'ব আমাৰ এতিয়া 7-10 দিনমান লাগিব এইটো শেষ কৰোঁতে লাহে লাহে কাম চলি আছে মানে মোটামুটি আৰু কিমান সময় লাগিব সময়তো লাগবই আৰু 2 মাহমান লাগিব এইটো 2 মাহ নালাগে ৰেল লাইনৰ ৰচুত এইটো তাৰমানে 2 মাহ 3 মাহ লাগিব আমাৰ মাজৰ যিটো লোহাৰৰ কাম এইটোৰ কাম আপোনাৰ 7-10 দিন শেষ হৈ যাব আচ্ছা আৰু সপ্তাহ 10 দিনৰ মানে এইখিনি ছাইডখিনি হৈ যাব বাকী মাজৰ কামটোতে মানে টাইম লাগিব যিটো আৰু বলক চিধা আগৰ পৰা চাওঁ ঠিক আছে ধন্যবাদ দেই ঠিক আছে ধন্যবাদ অল ৰাইট মোৰ লগত আছে ফাৰহান আৰু দুটাই আজি ওলাই আহিছোঁ চানডে বুলি আৰু ফ্লাইওভাৰ ব্ৰিজখন ভিজিট কৰিবলৈ আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো এণ্ড লাগে খুব ভাল লাগিছে আগতে বহুত কাম আগবঢ়াই দেখিছোঁ মই 2 মাহ অহা নাই 2 মাহৰ ভিডিঅ' দিয়া নাছিলোঁ আজি আকৌ 2 মাহৰ পাছত সকলোৱে কমেণ্টত ডিমাণ্ডত আজি আকৌ আৰু এইফালে মন কৰক অলপ দেখাইছোঁ জেগা পূৰা কাম চলি আছে লাগাতাৰ ফ্লাইওভাৰ ব্ৰিজৰ আৰু নেক্সটত বনাম চিনামৰা যিখন ফ্লাইওভাৰ ব্ৰিজ বনাই আছে তাত বনাম নেক্সটত ভিডিঅ' পাব আৰু এইপিনে যদি মন কৰে চাইডে ৰাস্তাও আছে ঠিক সেইধৰণে যিজনে নৱালিত আছে ঠিক সেইধৰণে ইয়াতো সেইধৰণে বনাইছে খালি এখন 2 লাইন ফ্লাইওভাৰ ব্ৰিজ ৰেলৱে ট্ৰেক আছে আৰু মাজৰ কামটোৱে বাকী আছে যিটো লোহাৰৰ বনিব গোটেইটো ফ্ৰেম বাকী ছাইড দুটা হৈ আছে এতিয়া এইটো ছাইডৰ পৰা গোটেইটো চামগৈ বোলা হয় নাই অল ৰাইট এই চাইডে ভিজিট কৰিলোঁ এতিয়া চিধা মেডিকেলৰ পিনে যাওঁ এই চাইডে মিছন মেডিকেলৰ পিনে উঠি আহি অলপ ভিজিট কৰিলোঁ আৰু এতিয়া একদম এনেকৈ ঘূৰি জানো চেষ্টা কৰি চাওঁ যদি পাৰোঁ এইটো চাইডৰ পৰা ভিজিট কৰিম বলক
এইটো ৰাস্তা দেখিয়ে আছোঁ কিন্তু যাবলৈ সুবিধা নাই এইপিনে উঠাব পাৰিলোঁ কিন্তু ইমান ৰিস্ক নলওঁ আৰু বুজাই দিছোঁ অঁ এই আমি এইফালে গৈছোঁ যেতিয়া এনেকৈ যাম ন এনেকৈ বুজাই দিছোঁ গম পাইছোঁ এতিয়া এনেকৈ বাওঁফালে যাম বাওঁফালে গৈ পেলাই আকৌ এইফালে যাম অঁ অঁ আকৌ এই গলিটো যে আছে অঁ আকৌ যাম এইফালে ওলাই পেলাই আকৌ এইফালে ৰাইট যাম আৰু এইফালে সোমাই আহিব জেগাটো তাৰপাছত সেইপিনে মিছন যিটো যোৰহাট মেডিকেল পাই যাম তো গাইজ ফাইনেলি আহি পাই গ'লোঁ কেঞ্চাৰ চেণ্টাৰ এই দুৰ্গা পূজাৰ কাৰণে পেণ্ডেল দি আছে সেইকাৰণে উঠাই দিওঁ অলপ আৰু এইটো বন্ধ কৰক কেঞ্চাৰ চেণ্টাৰ অলকাটা দিলে অঁ এখন হ'ল কেঞ্চাৰ চেণ্টাৰ আৰু এইপিনে আপোনালোকৰ এপাক পূৰা ঘূৰি মেলি আহিলোঁ এইপিনে বন্ধ কৰক তাৰপৰা ঘূৰি অল ৰাইট গাইজ মই যোৰহাটৰ কেঞ্চাৰ চেণ্টাৰ তিনিআলিৰ পৰা ষ্টাৰ্টিং আছে ফ্লাইঅভাৰ পিছত জেৰিলৈকে আৰু এই চাইডৰ পৰা আহিলোঁ এপাক ঘূৰি বহুত দিগদাৰ হ'ল যদিও আপোনালোকে আছে ছাপোৰ্ট কৰিছে ছাবস্ক্ৰাইব কৰি থৈছে সেইকাৰণে আপোনালোকে ডিমাণ্ডত মই এপাক পূৰা ঘূৰি মেলি নৱালী পেণ্ডি আকৌ আহিলোঁ আৰু এইপিনে মন কৰক চাইডেদি আৰু এইটো হ'ল যোৰহাট মেডিকেল আৰু এইটো হ'ল কেঞ্চাৰ চেণ্টাৰ এইটো যোৰহাট মেডিকেল আৰু মেডিকেলত ভিউ মন কৰক তলাব নাযাওঁগৈ আৰু এই চাইডৰ পৰা দেখাই দিছোঁ ওপৰ যোৰহাট মেডিকেল আৰু এইপিনে জেল ৰোডৰ ফ্লাইঅভাৰ এই চাইডে মন কৰক পুৰা দোকানবোৰ লাগিছে যিহেতুকে মেডিকেলৰ দোকান আৰু চাইডেদি চাৰ্ভিচত আছে অলপ আগৰ পৰা পুৰা ওপৰ পৰা চাওঁগৈ এবাৰ বাকী যিয়ে নহওক এতিয়া বহুত কাম আগবঢ়া দেখিছোঁ ভাল লাগিছে চাই থাকক ভিডিঅ'টো কেনেকুৱা লাগে তো গাইজ ফাইনেলি আহিলোঁ পূৰা মাজত মিডল এৰিয়া আৰু মন কৰক নাজাৰা কিমান এটা ধুনীয়া লাগিছে আজি পূৰা ডাৱৰখিনি ভাল লাগিছে গাইজ যোৰহাট মেডিকেলৰ তলৰ ৰাস্তা যিহেতুকে কিছু এই ধৰণৰ আছে ইয়াত চাইডৰ পৰা আল্টিমেট অথনি তাত আছিলোঁ এতিয়া এইটো পাৰে যদিও এতিয়া মাজৰ কামখিনি বহুত বাকী আছে বাকী চাইডৰ কামখিনি বহুতখিনি আগবাঢ়িছে আৰু এইপিনেও কাম চলি আছে যোৰহাট মেডিকেল জেল ৰোড আৰু এইপিনে ফ্লাইঅভাৰ ব্ৰিজৰ কনষ্ট্ৰাকশ্যনৰ ডিউটি লাগাতাৰ চলি আছে আৰু গাইজ ইয়াৰ যিজন ইঞ্জিনিয়াৰ লগ নাপালোঁ তেখেত নাই আজি আৰু বেলেগ দিনা যদি চাওঁ পালে ভিডিঅ' বনাম বাৰু আৰু এনেকৈ ভিডিঅ'টো বনালোঁ আজি আপোনালোকে চালে যদি ভাল লাগে চাই শ্বেয়াৰ কৰিব আৰু আজিলৈ ভিডিঅ'টো ইমানে আকৌ লগ পাওঁ মানে এটা ভিডিঅ'ত টেক কেয়াৰ বাই বাই জয় অসম।